হেল্ল' এভৰিৱান, কৃষ্ণাক্সেছ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সহজতে বনাব পৰা এটা ক্ষীৰৰ ৰেচিপি। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আহক এতিয়া আমি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। ক্ষীৰ বনাবৰ বাবে মই লৈছোঁ 10-15টামান কাজু বাদাম, কেইটামান কিচমিচ, 2-4টা এলমণ্ড বাদাম, এচামুচ জোখৰ ঘি আৰু 2 খিলামান তেজপাত। ক্ষীৰৰ বাবে চাউল মই চাহ খোৱা কাপেৰে জুখি 1 কাপ লৈছোঁ। চাউলখিনি কিছু সময়ৰ বাবে তিয়াই থৈ মই টুকি লৈছোঁ। চেনি মই সেই একেটা চাহ খোৱা কাপৰ 1 কাপ লৈছোঁ। এপোৱা চাউলৰ বাবে 1 লিটাৰ গাখীৰ লাগে। যিহেতু মোৰ চাউলৰ পৰিমাণ এপোৱাতকৈ কম, গতিকে মই 3 পোৱামান গাখীৰ লৈছোঁ। এতিয়া গাখীৰখিনি ভালকৈ গৰম হ'লে চাউলখিনি যোগ কৰি দিম। চাউলখিনি মাজে মাজে লৰাই থাকিব, নহ'লে ই তলত লাগি ধৰিব পাৰে। এতিয়া ইয়াত মই তেজপাত কেইখিলা যোগ কৰি দিছোঁ। চাউলখিনি অলপ উতলিলে আমি ইয়াত কাজু, কিচমিচ আৰু এলমণ্ডখিনি যোগ কৰি দিম। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব আৰু চাউলখিনি ভালকৈ সিজিবলৈ দিব। চাউলখিনি সিজিছে নে নাই চাবৰ বাবে আপোনালোকে এইদৰে এটা চাউল লৈ ভাঙি চাব পাৰে। চাউলখিনি আধা সিজা হ'লে ইয়াত চেনিখিনি যোগ কৰি দিম। চাউলখিনি আমাৰ প্ৰায় সিজি গৈছে, গতিকে ইয়াত আমি 1 চামুচ ঘিউ দি দিম। এইখিনি ভালদৰে মই মিলাই ল'ম। এইখিনি আমাৰ হৈ গৈছে, গতিকে ইয়াত মই শেষত খুন্দি লোৱা 2-4টামান ইলাচি যোগ কৰি দিম। ইলাচি কেইটা মই শেষত দিছোঁ, তেতিয়া ইয়াৰ গোন্ধটো আৰু ভালকৈ ওলায়। এয়া দেখিছে আমাৰ ক্ষীৰখিনি হৈ গৈছে। ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।